ভাৰতবৰ্ষ এনে এখন দেশ য'ত নানা জাতি উপজাতি বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন সংস্কৃতিৰ লোকে বাস কৰে। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত স্বতন্ত্ৰভাৱে ৰাষ্ট্ৰ পৰিচালনা কৰিবলৈ এখন সংবিধানৰ প্ৰয়োজন হয়। অৱশেষত 1950 চনৰ 26 জানুৱাৰীত ভাৰতীয় সংবিধানখন কাৰ্যকৰী কৰা হয়। ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমি। তোমালোকে পাঠ্যপুথিৰ ইতিহাস খণ্ডত চিপাহী বিদ্ৰোহৰ বিষয়ে অৱগত হৈছা। 1857 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় জনতাই বিদ্ৰোহ কৰে। ফলস্বৰূপে তাৰ পিছৰ বছৰটোত অৰ্থাৎ 1858 চনত ব্ৰিটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসনলৈ নিয়ে। ইয়াৰ পিছৰে পৰা ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পূৰ্বে ইংৰাজ চৰকাৰে সময়ে সময়ে কিছুমান আইন প্ৰণয়ন কৰিছিল আৰু এই আইনবোৰৰ যোগেদিয়ে ভাৰতবৰ্ষ শাসন কৰিছিল। ইয়াৰ ভিতৰত কেইখনমান উল্লেখযোগ্য আইন হ'ল 1861 চনত ব্ৰিটিছ চৰকাৰে ভাৰত পৰিষদ আইন গ্ৰহণ কৰে। এই আইনখনে ভাৰতীয় প্ৰশাসনক বিকেন্দ্ৰীকৰণ কৰি ভাৰতত প্ৰতিনিধিত্বমূলক শাসন ব্যৱস্থাৰ সূচনা কৰিছিল। 1892 চনৰ সংশোধিত ভাৰত পৰিষদ আইন গৃহীত হোৱাৰ পৰাই ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰৱৰ্তন হয়। এই আইনখনে ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল। 1909 চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল যদিও ভাৰতীয়সকল তাতো সন্তুষ্ট হোৱা নাছিল। এই আইনখনক মৰ্লে মিণ্টো সংস্কাৰ আইন বুলিও জনা যায়। 1919 চনত ভাৰত চৰকাৰ আইনে ভাৰতবৰ্ষত এক প্ৰকাৰৰ স্বায়ত্তশাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যদিও ই অতি সীমিত পৰিসৰৰ আছিল। 1935 চনৰ ভাৰত চৰকাৰ আইনমতে পোনপ্ৰথমবাৰৰ বাবে স্বায়ত্তশাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। 1947 চনৰ জুলাই মাহত ব্ৰিটিছ সংসদত গৃহীত হোৱা আইন অনুসৰি 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি যে শাসনৰ আৰম্ভণিৰে পৰা শিক্ষিত ভাৰতীয় লোকসকলে ব্ৰিটিছ চৰকাৰখনত তেওঁলোকৰ অন্তৰ্ভুক্তৰ দাবী কৰি আহিছিল। তেওঁলোকৰ হেঁচাৰ ফলত ব্ৰিটিছ চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আইনৰ দ্বাৰা সীমিত সংখ্যক ভাৰতীয় লোকক শাসন ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিছিল।